হয় আৰু ছাৰৰ কথা পঞ্চায়ত বুলি মই ক'বলৈ খোজোঁ যে ছাৰৰ লগত মোৰ তেনেকুৱা একো মেমৰিজ নাই কিন্তু এটা মেমৰি আছে যোনটো বহুত ইম্পৰ্টেণ্ট আৰু বহুত মিছ কৰিছোঁ তাৰপিছত আপোনাৰ তাৰপিছত প্ৰাঞ্জল জনানন্দ মানৱক দেখা মানে মোৰ হেবিট হৈ গৈছে তাৰপিছত আহি আছে মই নেদেখোঁ মোৰ চকুত কিবা এডজাষ্ট নহ'ব মোৰ মানে সেনেকুৱাতে হয় এক্সিবিশ্যনৰ সেইবিলাক ডিছপ্লে কৰিছিলে মনত আছে জেষ্টাৰ কাটি কিছুমান মেজিক তাৰপিছত আৰু যিয়ে নহওক মোৰ গোটেইখিনি মনত নাই লাগে 3-4মান সিহঁতক শিকাই দিয়ে সিহঁতে এইবিলাক স্কুলত মানে হেৰি কৰে ডিছপ্লে কৰে মানে এইধৰণে সকল চৰকাৰে মানে মোকো মানে কোনোবাই দেখা দিছিলে শৰ্মাচাৰ মহাবিদ্যালয়খনত ছাৰৰ ওচৰৰ মানুহখিনিয়ে শ্ৰদ্ধাৰ আজি বিধায়ক সভাৰ সভাপতি প্ৰমুখে অগ্ৰগতি শিক্ষাগুৰুসকল বন্ধু সহকৰ্মী আৰু ছাত্ৰ ছাত্ৰীসকল সঁচা কথা কোৱা নাই আৰু তেওঁৰ পৰা মই যথেষ্টখিনি শিকিলোঁ প্ৰথম দিনাখন লগ পাইছিলোঁ 2018 চনৰ মই আগষ্ট মাহত ইয়াৰ অংশগ্ৰহণ চনত যোগদান কৰোঁতে ছাৰ নাছিলে তেতিয়া মানে তপনদা মুস্পৰতি ছুটি নে কিবা বেলেগ এটা কামত আছিলে তাৰপিছত আহিলে তপনদা আৰু তপনদা জাহাজ নাও সকলোতে পাওঁ তপনদাৰ কিছুমান বস্তু মোৰ খুব ভাল লাগে কেতিয়াবা কি হয় তপনদাই অটত আহি থাকে পইচাটো খুচৰি থাকে পকেটটোত মণিমা তোমাৰ তাত আছে নেকি মোৰ মানে আজি নাই ইফালে খুচৰিছে জিৰিয়ে নিদিলে নেকি বুলি পেলাই কয় তাৰমানে জিৰি বাইদেউৰ নামটো তপনদাৰ মুখত উচ্চাৰণ হয় জিৰি বাইদেউ তপনদাক ইমানকৈ আৱৰি থাকে সেইটো মানে দেখিছিলোঁ আৰু জিৰি বাইদেউ সকলো ক্ষেত্ৰতে আৱৰি আছে তপনদাক এতিয়ালৈকে আৰু খুব সুন্দৰকৈ তেওঁলোকৰ সংসাৰখন আগবাঢ়ি আছে গতিকে তপনদাৰ সেইটো মোৰ বিৰাট ভাল লাগে হ'ব তপনদা আমি পইচাটো হৈ যাব দিয়ক তাৰপিছত আকৌ ক'ব দে তুমি যে দিলা মই মনত ৰাখিলোঁ তোমাক কিন্তু দিম দেই মই দি দিম গোটেই তোমাক দিব লাগিব মই হ'ব তপনদা আৰু তপনদা আৰু এটা ভাল লাগে কি যেতিয়া আমাৰ লগত জাহাজত আহি থাকে তপনদাক কণ্ট্ৰল কৰি থাকে মানে জিৰি বাইদেউৰ পজিশ্যনটোত কণ্ট্ৰল কৰে আমাৰ প্ৰাঞ্জল মানে তপনদাক নমাব তপনদাক উঠাব ছাৰ উঠক ছাৰ পালোঁ আমি জাহাজত পালোঁ ছাৰ আহক মানে পাৰিলে ছাৰক একেবাৰে হাতত ধৰি লৈ ব্যস্ত মোবাইল আৰু তপনে এক মিনিট সময় নষ্ট মই পাইছোঁ আচৰিত পাইছোঁ যিজন মানুহে ইমান একাগ্ৰভাৱে লাগি থাকিব পাৰে সেই মানুহজনৰ কথা আজি মই বহুতখিনি শুনিলোঁ হয়তো বহুত আগৰ কথা নাজানিছিলোঁ কিন্তু মানে ইমান একাগ্ৰভাৱে কাম এটা কৰি থাকে এক মিনিট সময় নষ্ট নকৰে আৰু প্ৰাঞ্জলে লাষ্টত ব'লক পাইছোঁ কেতিয়াবা ছাৰে এদিন কৰিছেও ন মুখৰা হেৰিখিনি পৰি গৈছিলে তপনদাই কাৰণ ইমান গম নাপায় যে নামিবৰ সময় এটা অৱস্থাত কেতিয়াবা প্ৰাঞ্জলক জোকাওঁ প্ৰাঞ্জল আজি তোমাৰ লগত নাই দেখোন
তুমি আজি নাই আজি হেৰি অহা নাই ছাৰ অহা নাই বেলেগত গ'ল নেকি গতিকে তপনদাৰ এইটো মুহূৰ্ত সদায় মনত থাকিব আৰু ক'ব আৰু কাষত বহিলে যদি কোৱা কি খবৰ এইটো খুব কয় কোৱা ছয়ত্ৰিশ বছৰ প্ৰায় ৩৬ বছৰ সময় একেলগে চলাই সকলো দিশত একেলগে কাম কৰি আজিলৈ ভাই ভাই সম্পৰ্ক বৰ্তাই ৰখাটো বৰ সহজ কথা নহয় কিন্তু মই নাজানো মোৰ ফালৰ পৰা মই অনুভৱ কৰোঁ শৰ্মাৰ লগত মোৰ সম্পৰ্কটো ভাই ককাইৰ দৰে আছিলে আৰু তেনেকৈ আজি এক পৰ্যায়লৈ চলি থাকিলোঁ দীৰ্ঘদিনৰ কথা ক'লে মই সেইদিনা মই দায়িত্ব লৈছিলোঁ আৰু শৰ্মা যথেষ্ট পৰিমাণে অন্যমনস্ক হৈ থাকে সকলো জানে যথেষ্ট জ্ঞানমূলক বিভিন্ন সামাজিক কামত নিয়োজিত হৈ থাকিব আৰু সেইটোৱে ফলশ্ৰুতিত কিছু পৰিমাণে অন্যমনস্ক হৈ থকা দেখা যায় এইটো তেখেতৰ দোষ নহয় তেখেতৰ স্বভাৱ আৰু সেইটোৰ কাৰণে আজি তেখেতে মই পাঠ কৰি দিছোঁ উত্তৰ গুৱাহাটী পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী তথা সহযোগী অধ্যাপক শ্ৰীযুত তপন কুমাৰ শৰ্মা দেৱলৈ সম্বৰ্ধনা পত্ৰ দিনাংক 29 ফেব্ৰুৱাৰী 2020 আমি 29 ফেব্ৰুৱাৰী বুলি লিখিছোঁ ইয়াত শ্ৰদ্ধা ভাদনেছো আমাৰ আঞ্চলিক সম্ভাষণ গ্ৰহণ কৰিব বিগত প্ৰায় ৩৬ বছৰে উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগত কৃতিত্বৰে শিক্ষাদান কৰা কৰ্মজীৱনৰ পৰিসমাপ্তিৰ আজি এই মুহূৰ্তত আপোনাক বিদায় সম্বৰ্ধনা জনাবলৈ ওলাই আমি বিভাগৰ পৰিয়ালবৰ্গ অতিকে ব্যস্ত ঐতিহ্যপুষ্ট যোৰহাট নগৰৰ তৰাজানৰ স্বৰ্গীয় ভৱেন্দ্ৰনাথ শৰ্মা আৰু ভগৱতী দেৱীৰ গুণীপুত্ৰ আপুনি তৰাজান প্ৰাথমিক বিদ্যালয়ৰ পৰা অংক আৰু আখৰ বুটলি ক্ৰমে যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় জগন্নাথ বৰুৱা মহাবিদ্যালয় আৰু কটন কলেজৰ পৰা শিক্ষা লাভ কৰি নিজকে সুশিক্ষিত ব্যক্তি হিচাপে গঢ়ি তোলে শিক্ষা আৰু শিক্ষকতাৰ প্ৰতি থকা অগাধ ভাবুকিৰ বাবে আপোনাৰ কৰ্ম জীৱনলৈ অহা আন বহুতো সুযোগ পৰিত্যাগ কৰি 1984 চনৰ উত্তৰ গুৱাহাটী মহাবিদ্যালয়ত আপুনি কৰ্ম জীৱনৰ বাটনি মেলে তেতিয়াৰে পৰা আজি এই ক্ষণলৈ আপুনি জগাই অহা অৰিহণাই এই বিভাগক যি মাত্ৰা প্ৰদান কৰিলে সেয়া আমাৰ বাবে চিৰস্মৰণীয় হৈ ৰ'ব জ্ঞান বিভাগত আপুনি শিক্ষকতাৰ লগতে অসমৰ বিদ্যাপয়নিক ক্ষেত্ৰত ইতিমধ্যে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে সেয়াও আপোনাৰ কৰ্মদক্ষতাৰ জ্বলন্ত নিদৰ্শন পৰম পিতা পৰমেশ্বৰে আপোনাক সুস্বাস্থ্য প্ৰদান কৰি সুদীৰ্ঘ জীৱন দান কৰক এয়াই আমাৰ সৰল মিনতি হ'ব দিয়ক ডক্টৰ ভূপেশ চৌধুৰী জনানন্দ বৰুৱা প্ৰাঞ্জল প্ৰতিম গগৈ মানৱ জ্যোতি শৰ্মা
Bye.